হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল নয়না ব্লগছলৈ স্বাগতম জনাইছোঁ। আজি পুনৰ এটি নতুন ভিডিঅ'লৈ আহিছোঁ আৰু ভিডিঅ'টো কি আপোনালোক সকলোৱে থাম্বনেইলটো দেখি গম পাইছে। গতিকে বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। তাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব অতি সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এইখন হৈছে দৰা বৰণৰ গামোচা আৰু গামোচাখনত এনেদৰে থকা ফুল দিয়া হৈছে আৰু এয়া থকা ফুল থকা মাজত সৰু সৰু বুটাৰ দৰে আছে আৰু দেখিবলৈ খুবেই ধুনীয়া হৈছে ফুল থকা। আৰু এয়া জাল পেহা বুলি কয়, সেই দিয়া হৈছে দুডালকৈ। এয়া মই দেখুৱাই গৈ আছোঁ, আপোনালোকে চাই থাকিব। আৰু মূৰৰ পিনে এনেদৰে জালৰ দৰে গোঁঠনি দিয়া হৈছে। যোনখিনি মানে ৰখা হয়, দহিৰ দৰে ৰখা হৈছে, সেইখিনি এনেদৰে জালৰ দৰে গুঠি দিয়া হৈছে। দেখিবলৈ গামোচাখন খুবেই ধুনীয়া হৈছে। আৰু গাত এনেদৰে মগৰ দিয়া হৈছে গোটেই গাটোতে, আৰু ৰুলেছ দিয়া গৈছে তিনিটা ৰঙৰ, ৰঙা, সেউজীয়া আৰু সোণালী কালাৰৰ। এয়া মই আপোনালোকক গোটেই গামোচাখন দেখুৱাই আছে, আপোনালোকে চাই থাকিব। আৰু কাপোৰখনৰ দিশটো মাছা সূতা আৰু বানীটো হৈছে পাট সূতাৰে বোৱা গৈছে। আৰু ফুল থকাৰ আৰম্ভণিতে আৰু শেষত এডালকৈ পালক দিয়া হৈছে, আপোনালোকে দেখিছে ভিডিঅ'টোত। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। গামোচাখন দেখিবলৈ কেনেকুৱা দেখাইছে আপোনালোকে কমেণ্ট কৰি জনাব ভিডিঅ'টো। গতিকে সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ ভিডিঅ'টো চোৱাৰ বাবে।